বন্ধুসকল আমি আজি ব্ৰইলাৰ কুকুৰাৰ ফাৰ্মিঙৰ বিষয়ে কিছু কথা আলোচনা কৰিম আৰু সেই উদ্দেশ্যে আজি আমি আহি উপস্থিত হৈছিলোঁ বঙাইগাঁও জিলাৰ চকিহালিৰ টাকাবাৰী অঞ্চলত। ইয়াত দেখিছে এখন ধুনীয়াকৈ এখন ব্ৰইলাৰ ইয়াত ফাৰ্ম হৈছে আৰু ফাৰ্মৰ গৰাকীয়ে জনাইছে যে তেওঁ এই ফাৰ্ম কৰি যথেষ্টখিনি সফলতা অৰ্জন কৰিছে। গতিকে তেওঁৰ এই সফলতাৰ আৰু কাহিনী আমি তেওঁৰ মুখৰ পৰাই শুনো। বলকচোন আমি তেওঁৰ সৈতে কিছু কথা পাতোঁ। আমাৰ লগত আছে এই ফাৰ্মৰ স্বত্বাধিকাৰী দাদা, তেওঁৰ সৈতে আমি কথা পাতোঁ। নমস্কাৰ, আপোনাৰ পৰিচয়টো? মোৰ নাম শ্ৰী বুবুল দাস। মোৰ ঘৰ এই টাকাবাৰী গাঁৱত, বঙাইগাঁও জিলাত। আজি মই এই চেনেলটো মোৰ ফাৰ্মখনলৈ অহাৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু লগতে এই ফাৰ্মৰ লগত জড়িত হোৱা মোৰ 1.5 বছৰেই হ'ল। গতিকে এই 1.5 বছৰত যিখিনি মোৰ অভিজ্ঞতা হৈছে সেইখিনি আপোনালোকৰ আগত দাঙি ধৰিম। ধন্যবাদ। এনে ফাৰ্মখনটো এনে মুৰ্গী কিমানমান আছে? মুৰ্গী আপোনালোকে দেখিছে, ইয়াতে মোৰ মুৰ্গী 1000 মুৰ্গী আছে। হয়। এনে ঘৰটোত কিমানমান খৰচ হৈছে? ঘৰটোত আপোনাৰ 1,70,000 পৰা 80,000 মান খৰচ হৈছে। ঘৰটো মই ভালকৈ বনাইছোঁ আৰু যদি আপোনালোকে বাঁহ বা মানে এনে টেম্পৰাৰী অলপ কম খৰচত বনাব খোজে তেনেহ'লে কম খৰচতে হ'ব। নিজৰ লগত কথা। সেইটো নিজৰ লগত কথা। বৰ্তমান কি খাদ্য দি আছে? বৰ্তমান মই এই প্ৰি ষ্টাৰ্টাৰ বুলি কয়, যিটো পোৱালীয়ে খোৱা খাদ্য। একদম সৰুতে আপোনাৰ 0 ডেজৰ পৰা এই প্ৰি ষ্টাৰ্টাৰটো আপোনাৰ 10 দিন মানলৈকে চলে। সেইটো ষ্টাৰ্টিং লেভেল হয়, সেইটো ষ্টাৰ্টিং লেভেল। তাৰপিছত ষ্টাৰ্টাৰ দানাটো আহিব। ষ্টাৰ্টাৰ দানাটো আপোনাৰ 30 দিনলৈকে চলিব। ষ্টাৰ্টাৰ দানাৰ পিছত আপোনাৰ ফিনিচাৰ আহিব, যেতিয়া পোৱালিটো তাৰমানে আপোনাৰ ডাঙৰ হয়। কেইটা ষ্টেজত হ'ব বস্তুটো? এইটো এনে 3টা ষ্টেজত হয়। প্ৰথম প্ৰি ষ্টাৰ্টাৰ, তাৰপিছত আপোনাৰ ষ্টাৰ্টাৰ, তাৰপিছত আপোনাৰ ফিনিচাৰটো আহে। ফিনিচাৰৰ 2টা কোৱালিটিত আহে, 1 নম্বৰ আৰু 2 নম্বৰ। ফিনিচাৰে মানে শেষ আৰু? হয়, ফিনিচাৰটো শেষ। ফিনিচাৰটো শেষ হোৱাৰ পিছত আৰু পোৱালিটো মানে ডাঙৰ হয় আৰু তেতিয়া উঠি আৰু। এতিয়া পোৱালিবিলাক ডাঙৰ হওঁতে কিমানমান দিন লাগে? পোৱালিবিলাক আপোনাৰ এনে 40 পৰা 45 ডেজৰ ভিতৰত বিক্ৰী কৰাৰ কাৰণে উপযোগী হয়। হয়। এনে ৱেইট কিমানমান? গৰমৰ দিনত ৱেইটটো অকণমান কম আহে, তথাপিও ভালকৈ যদি আপুনি মানে ফাৰ্মখন কৰে, মেনেজমেণ্টটো আপোনাৰ ভাল হয়, তেনেহ'লে 2.5 কিলোৰ পৰা 2 কিলো 700, কেতিয়াবা অলপমান মেনেজমেণ্টটো যদি বেয়া হয় 2 কিলো 300 মান মানে থাকি যায় আৰু এভাৰেজ। মিনিমাম হিচাপত কিমানমান থাকে? মিনিমাম হিচাপত আপুনি যদি চায় 2 কিলো 400, 2 কিলো 500 হয়, থাকি যায় মানে। সেইটো থাকি যায়। মই দি আছোঁ তাৰমানে যোৱা বেটছত মই 2 কিলো 500 গ্ৰাম দিছোঁ, 520 গ্ৰাম দিছোঁ বাকী 42 ডেজত। এতিয়া ভেকচিনেশ্যন বা মেডিচিনৰ ক্ষেত্ৰত কি কি? হয়, ভেকচিন পোৱালি অহাৰ আপোনাৰ 6 দিনৰ পৰা 7 দিনৰ ভিতৰত এটা ভেকচিন হয়, প্ৰথম ভেকচিন যিটো। তাৰপিছত এটা ভেকচিন আপোনাৰ 18 দিনত হয়। এই 2টাই ভেকচিন হয় আৰু বাকী এনেকুৱা আপোনাৰ লিভাৰ টনিক প্লাছ এই এণ্টিবায়'টিক এইবিলাক মানে দি থাকিব লাগে। সময় দি? হয়, সময় দি থাকিব লাগে। আৰু যদি কিবা তাৰমানে আপোনাৰ বেমাৰৰ আগজাননী পাওঁ, সেইমতে আৰু ঔষধটো প্ৰয়োগ কৰিব লাগে আৰু বেছিভাগ ঔষধ আপোনাৰ পানীতে ব্যৱহাৰ কৰা হয়, পানীৰ লগত লিকুইড ঔষধ হয়। হাইজেনিক যদি মেইনটেইন কৰিব খোজোঁ মানে? হয়। কি হাইজেনিক মেইনটেইন যদি আপুনি কৰিব খোজে, বিশেষকৈ মাখিৰ ক্ষেত্ৰত তাৰমানে খুব ধ্যান ৰাখিব লাগে ফাৰ্মত। গতিকে মাখিটো যদি আপুনি মানে আঁতৰাব খোজে, ঘৰুৱা উপায় হ'ল আপোনাৰ আপুনি আদা নহৰুৰ ৰস পানীত 5 লিটাৰমান পানীত মিহলি কৰি তাত অকণমান কেৰাচিন দি সেনেকৈ স্প্ৰে কৰি দিব পাৰে। মাখিটো তাৰমানে নাহে। সেইটো হ'ল আপোনাৰ ঘৰুৱা হেৰি। ঔষধৰ দোকানতো পায়, স্প্ৰে পায়। V904 বুলি এটা আছে, মানে কি ভিতৰত এই পোৱালিবিলাকৰ ওপৰত স্প্ৰে কৰি দিলে হয়। গতিকে তাতে তাৰমানে আপোনাৰ হেৰিটো নাথাকে আৰু মাখিটো নাহে, প্লাছ যিটো অকণমান চেণ্ট ওলায় সেই চেণ্টটো তাৰমানে নাহে আৰু। বাহিৰতো কিবা স্প্ৰে কৰে নেকি ফাৰ্মৰ বাহিৰত? ফাৰ্মৰ বাহিৰত আপুনি ফৰ্মেলিন স্প্ৰে কৰিব পাৰে। ফৰ্মেলিনটো মানে লিকুইড মানে পোৱা যায়। ফৰ্মেলিনটো আপুনি ফাৰ্মৰ বাহিৰত চাৰিওপিনে স্প্ৰে কৰিলে আপোনাৰ এই কীট পতংগ লগতে এই মাখি এইবিলাক তাৰমানে বস্তুটো নাহে আৰু। এতিয়া মই এটা বস্তু ইয়াত ভাল পাইছোঁ। হয়, এইখনত আহি ফাৰ্মখনত মানে মই চেণ্ট পোৱা নাই একো। মানে মই মাস্ক নোহোৱাকৈ আছোঁ। হয়, কিন্তু মানে কিছুমানত গৈছিলোঁ, মানে মাস্ক নোহোৱাকৈ সোমাব নোৱাৰে। এই যে মানে ছিষ্টেমটো ৰাখিছে, হয়, কি হিচাপত মানে মেইনটেইন কৰিছে? আমি তাৰমানে এই প্ৰত্যেক দিনে আপোনাৰ এই যিটো দেখা পাইছে, এই আপোনাৰ এই যিটো ভুচি, ধানৰ ভুচি বুলি কয়, এইটো তুহ বুলি কয় আমাৰ গাঁৱলীয়া ভাষাত। এই তুহটো এভৰিডে আপুনি তাৰমানে এইটো লৰাব লাগে। ৰাতিপুৱা তুহটো যদি আপুনি সদায় লৰাই দিয়ে, তুহটোত এটা গেছ হয়, এওঁলোকৰ যিটো তাৰমানে বিষ্ঠা, এই বিষ্ঠাটো অত্যন্ত গৰম। গোটেইটো গুচাই দিব লাগে নে নহয়? গুচাই দিব নালাগে, মানে
এনেকৈ লৰাই দিলেই হ'ল আৰু ধান নিচিনাকৈ হয় হয় এইটো লৰাই দিলে তাৰমানে ইয়াৰ পৰা যিটো গেছ উৎপন্ন হয় গেছটো আঁতৰি যায় তাৰপিছত আপুনি স্প্ৰে কৰি দিলে মাখি চাখি নপৰে চেণ্ট 1% আপুনি নাপাব আপুনিতো সম্পূৰ্ণ এখন নিজা প্ৰচেষ্টাৰে কৰিছে হয় হয় এতিয়া কিছুমানে যে কোম্পানীৰ আণ্ডাৰত কৰে এইবিলাক মানে ডিফাৰেঞ্চটো কি নিজে কৰা আৰু কোম্পানীৰ কৰাৰ মাজত হয় তাৰমানে আপোনাৰ কোম্পানীৰ আণ্ডাৰতো আপুনি কৰিব পাৰে কোম্পানীৰ আণ্ডাৰত কৰিলে আপোনাৰ কোম্পানীৰ বেনিফিটটো বেছিকৈ লৈ যায় হয় আমাৰ এই ঘৰটো বনাওঁতে খৰচ পৰে ভালেখিনি সেইখিনি কেপিটেল নাথাকিলে আপুনি হয়তো ষ্টাৰ্টিং কোম্পানীৰ আণ্ডাৰতে কৰিব পাৰে তাৰপিছত লাহে লাহে আপুনি কোম্পানীৰ আণ্ডাৰৰ পৰা নিজাকৈ যেতিয়া আপুনি ফাৰ্মখনত তাৰমানে পোৱালি দিব তেতিয়া মানে বেনিফিটটো বেছিকৈ হ'ব আৰু লগতে স্বাৱলম্বীৰ ক্ষেত্ৰত মানে এখোজ আৰু আগুৱাই যাব পাৰিব আৰু মানে এটলিষ্ট কামখিনি শিকে হয় 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 কোম্পানীৰ কামবোৰ শিকি ল'লে তেওঁলোকৰ ছুপাৰভাইজাৰ প্ৰায় প্ৰত্যেক দিনে আহে অভিজ্ঞতাটো লৈ লোৱাৰ পিছত মানে নিজাকৈ কৰিব পাৰে নিজে কৰাটো বেছি ভাল নিজে কৰাটো চবতকৈ বেছি ভাল তো ৰিস্কটো যদিও থাকে প্ৰফিটটো বহুত বেছি হয় কোম্পানীয়ে এতিয়া বহুত এটা মানে আমাৰ ইয়াৰে যুৱক যুৱতীয়ে কোম্পানীৰ আণ্ডাৰত কৰি আছে গতিকে তেওঁলোকে এই যিটো প্ৰফিটটোৰ এটা অংশহে তাৰমানে তেওঁলোকে পায় বাকী গোটেই প্ৰফিটখিনি আপোনাৰ কোম্পানীয়ে লৈ যায় হয় ইয়াত কিমানমান আছে ফাৰ্ম এইখিনি এৰিয়াত আমাৰ এইটো এৰিয়াত আপোনাৰ 30ৰ পৰা 40খনমান ফাৰ্ম আছে আৰু নতুনকৈ ফাৰ্ম মানে বনাই আছে আৰু হয়তো 10খনমান ফাৰ্ম হ'ব গতিকে তাতে কিছুমানে কোম্পানীৰ আণ্ডাৰত কৰি আছে আৰু বহুতেই এতিয়া তাৰমানে নিজা প্ৰচেষ্টাৰে তাৰমানে ফাৰ্মখন আৰম্ভ কৰিছে আৰু স্বাৱলম্বীও হৈছে এইবিলাক কি আজি আহিছে নেকি হয় এইবিলাক এই আজি আহি পেলাই ৰাতিপুৱা আহিছে কি ব্ৰিড এইটো আপোনাৰ কপ ব্ৰিড বুলি কয় এইটো এই হালধীয়া ঠেঙৰ কপ ব্ৰিড এইটো খুবেই ভাল এটা মানে এইটো হয় আৰু এনে কিমান পৰিছে পিচ পাৰ পিচ এই পাৰ পিচ আপোনাৰ ইয়াৰেও এই ৰেটটো আপ ডাউন হৈ থাকে কেতিয়াবা আপোনাৰ 40 টকাটো পাৰ পিচ পৰে মানে উইথ কেৰিং আৰু কেৰিং খৰচটো লৈ আৰু কেতিয়াবা আপোনাৰ তাতকৈ বেছিও যায় তাতকৈ মানে 40তকৈ কমতো হয় গতিকে সেইটো আৰু প্ৰত্যেক দিনে ৰেটটো তাৰমানে আপ ডাউন যেনেকৈ ডাঙৰৰ ৰেটটো আপ ডাউন হয় তেনেকৈ পোৱালিৰো ৰেটটো আপ ডাউন হৈ থাকে মালটো আজি ভৰাইছে না হয় হয় ৰাতিপুৱা পেপাৰবিলাক বেছিছে কি কাৰণত পেপাৰবিলাক প্ৰথম ষ্টাৰ্টিং আপোনাৰ এই পোৱালিটোৱে যিটো তাৰমানে এই দানাটো দিব লাগে দানাটো ষ্টাৰ্টিং অৱস্থাত এই ফিডাৰত দিব নোৱাৰে হয় হয় সেইকাৰণে পেপাৰত দিব লাগে আৰু লগতে তলত যিটো ধানৰ ভুচিটো দিয়া যায় ধানৰ ভুচি আৰু দানাটোৰ মাজত তাৰমানে পাৰ্থক্য এটা আনি দিব লাগে পোৱালিটোৱে দানাটো চিনি পাব লাগে গতিকে যদি আমি পেপাৰটো নিদিওঁ তেনেহ'লে এই দানা মানে ভুচিটোকে দানা বুলি ভাবি তেওঁলোকে খাব আৰু মানে মৰ্টেলিটি হ'ব গতিকে সেইকাৰণে এদিন এনেকৈ ৰাখিব লাগে দ্বিতীয় দিনা এই সোপা তাৰমানে উঠাই দিম আৰু প্লাষ্টিকটো হয় পেপাৰটো উঠাই দিম তাৰপিছত এনেকৈ এই আপোনাৰ ধানৰ ভুচিতে থাকিব এতিয়া অহাকালিলৈকে ফিডাৰটো লগাই দিম তেতিয়া ফিডাৰটো খাব পাৰিব আৰু হালধীয়া ঠেঙৰ যিটো এইটো আপোনাৰ কপ ব্ৰিড বুলি কয় এইটো আপোনাৰ এই ঠেঙত এটা এই এনেকুৱা এটা মানে ফুট থাকে যিটো ফুট আপোনাৰ মানে পোৱালিত থাকে সেই পোৱালিটো তাৰমানে গ্ৰ'থটো ভাল হয় আৰু যিটো আপোনাৰ ঠেংটো এই বগা ঠেঙৰ আহে আৰু ঠেংটো এতিয়া পোৱালিতে তাৰমানে চিনাটো অলপ অসম্ভৱ এইটো তাৰমানে আপোনাৰ এই 17-18 আৰু 20 দিনমানৰ পৰা ঠেঙৰ মানে কালাৰটো আহে আৰু চাইজটো হয় হয় তেতিয়া যিটো হালধীয়া ঠেঙৰ হয় সেইটো তাৰমানে গ্ৰ'থটো ভাল হয় আৰু বগা ঠেঙৰ যিটো হয় সেইটো আপোনাৰ গ্ৰ'থটো অলপ কম ইহঁতৰ এই বিস্তাবিলাক হয় মানে ইয়াত যে পৰি থাকে মিহলি হৈ থাকে হয় সেইবিলাকৰ কিবা কামত আহে নেকি হয় আচলতে ক'বলৈ গ'লে আমাৰ ব্ৰইলাৰ ফাৰ্মৰ গোটেইখিনি বস্তুৱে তাৰমানে কামত লাগে ইয়াতে পেলনীয়া বস্তু সাধাৰণতে নাথাকেই এই যিটো আপোনাৰ ব্ৰইলাৰৰ বিষ্ঠা এইটো আপোনাৰ মুৰ্গীটো যেতিয়া তাৰমানে ডাঙৰ হোৱাৰ পিছত মুৰ্গীটো উঠি যোৱাৰ পিছত এই বিষ্ঠাটো আপুনি যদি পুখুৰীত দিয়ে মাছৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় মাছৰ এটা জৈৱিক তাৰমানে হেৰি আৰু আপোনাৰ ৰাসায়নিক তাত একো নাথাকে গছতো হ'ব আৰু বাকী আপোনাৰ খেতি পথাৰত খুবেই ভাল খেতি পথাৰত আপুনি ব্যৱহাৰ কৰক যিটো আপোনাৰ আজিকালি আপোনাৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে ৰাসায়নিক সাৰতকৈ বহুত ভাল এই সাৰটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে গতিকে ইয়াতে বিক্ৰী হয় নেকি হয় হয় নিশ্চয় বিক্ৰী হয় সেইটো বিক্ৰী কৰিয়ে আছোঁ যোৱা বেটছতো মই তাৰমানে বিক্ৰী কৰিছোঁ বিক্ৰী কৰি মানে ভাল এটা মানে অংকৰ হেৰি পাইছোঁ আৰু এই মানে কিছুমান পোৱালি মৰি যায় না হয় হয় যিটো মৰ্টেলিটি হোৱা বাৰ্ডবিলাকো তাৰমানে এনেই আমি তাৰমানে নেপেলাওঁ সেইবিলাক আপোনাৰ এই গাহৰি ফাৰ্ম আছে গাহৰি ফাৰ্মত দি দিওঁ তেওঁলোকে গাহৰি তাৰমানে এই খুবেই তাৰমানে প্ৰিয় গাহৰিৰ আৰু
গতিকে একো বস্তু একো ইয়াতে তাৰমানে পেলনীয়া বুলি ক'লে তাৰমানে একোৱে নাই আৰু হয় তাৰমানে নিজাকৈ কৰিলে বেনিফিটটো আপুনি চবতকৈ বেছি পাব আৰু সোনকালে আপোনাৰ এই ঘৰটোৰ টকা লগতে মানে যিটো আপোনাৰ এই খৰচ পাতি হ'ল সেইটো সোনকালে ৰিকভাৰী হ'ব আৰু কোম্পানীৰ আণ্ডাৰত যদি আপুনি কৰে কোম্পানীয়ে অৰিজিনেল বেনিফিটটো কোম্পানীয়ে লৈ যায় গতিকে তাত আপোনাৰ লেছ মাৰ্জিন এটাহে আপোনাক দিব ঠিক মানে কিলো হিচাপত আৰু এতিয়া আপুনি যদি নিজাকৈ কৰে আজিৰ দিনত তাৰমানে কিলো প্ৰায় ৩৭ৰ পৰা ৪০ টকামান কিলো তাৰমানে পাই আছে আপুনি এই নিজাকৈ যদি কৰে খৰচ যোৱাৰ পিছত পাৰ কিলো তাৰমানে ৩৭ৰ পৰা ৪০ বা ৪৫ টকাৰ ভিতৰত আপুনি পাব আৰু যদি কোম্পানীৰ আণ্ডাৰত কৰে কোম্পানী আপোনাৰ কিছুমান কোম্পানীয়ে ৮ টকা কিলো দিয়ে কিছুমান কোম্পানীয়ে আপোনাৰ ৮.৫ টকা দিয়ে তেনেকৈ কোম্পানীৰ হিচাপটো হয় নিজাকৈ পোহে আপোনাৰ সোনকালে ৰিকভাৰী হ'ব গতিকে মইতো তাৰমানে নিজাকৈ পোহাৰ কাৰণেই তাৰমানে উপদেশটো দিম আৰু সেইটো মানে প্ৰিফাৰ কৰিছে হয় হয় নিশ্চয় এতিয়া আৰু এটা কথা সুধোঁ এতিয়া অসমৰতো নিবনুৱাটো আৰু সেইটো জ্বলন্ত সমস্যা সেইটো ক'ব নালাগে হয় এটা কথা হ'ল কি এই ব্ৰইলাৰ ফাৰ্মিঙো কাৰোবাৰ কিবা জীৱিকা হ'ব পাৰে নেকি নিশ্চয় এই আগতে তাৰমানে এই লাইনটোত বহুতে তাৰমানে ভবাই নাছিলে এতিয়া নতুনকৈ ভাবিব লৈছে তাৰ কাৰণে বহুত মানে যুৱক যুৱতী আগবাঢ়িও আহিছে মোৰ ভাল লাগিছে আগতে মোৰখনে প্ৰথম আছিল তাৰপিছত এতিয়া মোৰ এই ১.৫ বছৰ হোৱাৰ মানে সময়খিনিতে আৰু ভালেকেইখন ফাৰ্ম হ'ল ৩০ৰ পৰা ৩৫খনমান ফাৰ্ম হ'ল আৰু 10খনমান মানে হৈ আছে আৰু ভৱিষ্যতে আৰু হ'ব যে এইবিলাক যে হৈ আছে আচলতে মোৰ পৰা তাৰমানে ইনস্পায়াৰ পায়ে তাৰমানে হৈ আছে যে ইয়াতে যাৰ মূলধনটো অলপ কম তেওঁলোকে কোম্পানীৰ আণ্ডাৰতে কৰি আছে আৰু যাৰ মূলধনটো তাৰমানে আছে অলপ পইচাটো তাৰমানে ইনভেষ্ট কৰিব পাৰে তেওঁলোকে নিজাকৈ কৰি আছে গতিকে তেওঁলোকৰ বেনিফিটটো বেছি হৈছে এই ক্ষেত্ৰত হয় আপুনি নিজকে কিবা সফল বুলি ভাবে নেকি হয় নিশ্চয় আপুনি এই ক্ষেত্ৰত মই তাৰমানে এই ফাৰ্মৰ ক্ষেত্ৰত বাৰুকৈয়ে সফল মই মানে সফলতাৰ আঁৰৰ কাহিনীবিলাক কি ক'ম আৰু মানে বাহিৰত বহুত ঘূৰিলোঁ ষ্ট্ৰাগলো আছে হয় ষ্ট্ৰাগলটো থাকিবই বাহিৰতো ঘূৰিলোঁ মই গোৱাতো আছিলোঁ বেংগলোৰো আছিলোঁ তেনেকৈ আহি বাহিৰৰ পৰা চালোঁ চব তাৰমানে কাম নাই এতিয়া আহি ঘৰতে এই ব্ৰইলাৰ ফাৰ্মখন খুলি মই যথেষ্ট ভাল আৰু মোৰ লগত আৰু 2জন মানুহে কাম কৰে ভাবিছোঁ আৰু এখন নতুনকৈ খুলিম আৰু 2জন মানুহক তাতে কামত নিয়োগ কৰিম আৰু আপুনি যিবিলাক নতুনকৈ মানে ফাৰ্ম খুলিম বুলি ভাবি আছে হয় তেওঁলোকক কি উপদেশ দিব তেওঁলোকে খোলক নিশ্চিন্ত মনে খোলক আৰু ভালকৈ যদি মেনেজমেণ্টটো কৰে যদি প্ৰথমতে মূলধন খটুৱাব নোৱাৰে কোম্পানীৰ আণ্ডাৰত হ'লেও কৰক অভিজ্ঞতাটো লওক অভিজ্ঞতাটো লোৱাৰ পিছত লাহে লাহে নিজাকৈ কামটো কৰক আৰু এই যিটো আপোনাৰ পল্ট্ৰি যিটো ইণ্ডাষ্ট্ৰি পল্ট্ৰি যিটো ফাৰ্মৰ কাম এইটো তাৰমানে কেতিয়াও তাৰমানে মৰি নাযায় তাৰমানে মানুহে মৰি যোৱা মানে মানুহে এই ব্ৰইলাৰ খাবলৈ বন্ধ কৰিব লাগিব বন্ধ কৰাৰ পিছতহে এইটো তাৰমানে মৰি যোৱাৰ এটা মানে চান্সটো থাকে গতিকে বন্ধ কৰাটো কথাই নাহে গতিকে এইটো তাৰমানে চলি থাকিব গতিকে এইটো জীৱিকাৰ ক্ষেত্ৰত বা কৰ্মসংস্থাপনৰ ক্ষেত্ৰত খুবেই ভাল এটা স্ক'প মই কিবা ট্ৰেইনিঙৰ প্ৰয়োজন আছে নেকি ট্ৰেইনিং কোম্পানীৰ আণ্ডাৰত কৰিলে ট্ৰেইনিঙৰ প্ৰয়োজন নাই তেওঁলোকৰ ছুপাৰভাইজাৰ আহি প্ৰত্যেক দিনে তাৰমানে ছুপাৰভাইজ কৰিব আৰু বুজাই দিব আৰু লগতে ফাৰ্মতে ট্ৰেইনিঙৰ এটা ব্যৱস্থা কৰিব আপুনি কিবা কৰিছিল নেকি ট্ৰেইনিং হয় মই প্ৰথমতে তাৰমানে এই এসপ্তাহৰ এটা ট্ৰেইনিং কৰিছিলোঁ এসপ্তাহৰ ট্ৰেইনিংটোত মই তাৰমানে বঙাইগাঁৱত গৈ ট্ৰেইনিংটো লৈছিলোঁ ট্ৰেইনিংটোত তাত তাৰমানে এই পল্ট্ৰি কেনেকৈ এই মেনেজমেণ্টটো কেনেকৈ কৰা হয় পোৱালিক ঔষধ কেনেকৈ দিয়া হয় প্লাছ ফিড ছাপ্লিমেণ্ট এই গোটেইখিনি তাৰমানে বেমাৰৰ মানে চিনাক্তকৰণ বেমাৰ এটা হ'লে কেনেকৈ চিনি পাব আপুনি এই গোটেইখিনি তাত শিকোৱা হৈছিল আৰু সেইখিনি চাই আৰু লগতে মই পশু মানে বিভাগৰ কিছুমান হেৰিৰ লগতো মই যোগাযোগ কৰোঁ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ তেওঁলোকেও দিহা পৰামৰ্শ মোক এতিয়ালৈকে দি আছে যাৰ কাৰণে মই এতিয়া সফল বুলিয়ে ক'ব পাৰি আৰু এতিয়া 1000 পোৱালিৰ হয় যিটো মানে অংক আপোনাৰ আছে নেকি মানে 1000 পোৱালিত কিমান খৰচ হ'ব বা কিমান তাৰ পৰা লাভ হ'ব আচ্ছা একুৰেট হিচাপটো তাৰমানে দিব নোৱাৰি তাৰমানে ৰেটটো মানে আপ ডাউন হৈ থাকে দানাৰ ৰেটটো আপ ডাউন হৈ থাকে প্লাছ ঔষধৰ ৰেটটো তাৰমানে আগৰ তুলনাত এতিয়া বহুত বাঢ়িলে দানাও তাৰমানে এই চয়াবিনৰ ক্ৰাইচিছৰ কাৰণে দানাৰ ৰেটটোও বাঢ়িলে তথাপিও তাৰমানে নিজাকৈ মই যিহেতু কৰিছোঁ এইবাৰ মোৰ ফাৰ্মত 80ৰ পৰা 1 লাখ মান টকা তাৰমানে লাভ হ'ব আৰু 1000 পোৱালি সেইটো মান্থলি মানে এটা বেটছত আৰু আচ্ছা হয় সেইটো তাৰমানে মোৰ মানে লাভৰ হেৰিত যাব আৰু
আৰু যদি কোম্পানীৰ আণ্ডাৰত মোৰ ওচৰতে ফাৰ্ম এখন আছে, তেওঁলোকে কোম্পানীৰ আণ্ডাৰত কৰিছিলে, তেওঁলোকৰো মানে 1100 পোৱালি আছিলে। 1100 পোৱালিৰ মৰ্টেলিটি হৈ আপোনাৰ 1020টামান লিফটিং হৈছে। এই লিফটিঙতে তেওঁলোকৰ ৱেটটো দিছিলে আপোনাৰ 2 কিলো 230 গ্ৰাম। তেওঁলোকে মানে কোম্পানীৰ পৰা 25,000 মান টকা এটা পাইছে আৰু কিন্তু সেই হিচাপে মই নিজাকৈ কৰা হিচাপত মোৰ 2জন মানুহ আছে, তেওঁলোকক দিয়াৰ পিছতো আৰু মোৰ মানে লগত 60,000 পৰা 70,000 মান টকা থাকি যায়। তেওঁলোক কিমানমান দৰমহা দিয়ে? তেওঁলোকক মই 12,000 দি আছোঁ। হয়, পাৰ মান্থ মানে এটা বেটছত দিওঁ আৰু এটা বেটছ মানে 40 পৰা 45 ডেজৰ ভিতৰত আপোনাৰ পোৱালিটো উঠে। এটা বেটছত তেওঁলোকক 12,000 আৰু খোৱা বোৱাটো মোৰ ইয়াতে কৰে। হয়, গতিকে খোৱা বোৱাটো ইয়াতে কৰা হিচাপত তাৰমানে সিটো যদি ধৰোঁ তেনেহ'লে 15,000ৰ ওপৰত পৰি যায়। গতিকে তেনেকৈ 30,000 মান তেওঁলোকক দিওঁ, প্লাছ এই আনুষংগিক এই আপোনাৰ ধানৰ হেৰিটো লাগে, প্লাছ ঔষধ পাতি, এই গোটেইখিনি কাটিও মোৰ হাতত তাৰমানে 50,000 পৰা 60,000 টকা। এই দাদাও যথেষ্ট ব্যস্ত মানুহ। হয়, এই ব্যস্ততাৰ মাজতো মানে আমাক এইকণ সময় দিয়াৰ বাবে আপোনাক যথেষ্ট ধন্যবাদ জনাইছোঁ। ধন্যবাদ আপোনালোকলৈও। আপোনালোকে আহি মোৰ ফাৰ্মখনৰ বিষয়ে জানিলে, লগতে ময়ো দুআষাৰ আমাৰ নিবনুৱা যুৱক যুৱতী ভাই বন্ধুসকলৰ বাবে মানে দুআষাৰ ক'ব পাৰিলোঁ। মোৰ এই কথাখিনিয়ে যদি কাৰোবাৰ উপকাৰ হয় তেনেহ'লে মই নিজকে তাৰমানে ধন্য মানিম, আৰু লগতে আপোনালোকলৈও ধন্যবাদ জনাইছোঁ এই হেৰিটো কৰাৰ কাৰণে। আমি আকৌ আহিব। নিশ্চয় নিশ্চয়, পোৱালিটো ডাঙৰ হওক, এদিন ভালকৈ পাৰ্টি কৰিম। ঘৰতে উৎপাদন হোৱা তাৰমানে ব্ৰইলাৰ খুৱাম, সোৱাদটোও ল'ব আপোনালোকে। ধন্যবাদ। গতিকে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক কমেণ্ট কৰি জনাওক, লগতে লাইক কৰক আৰু পাৰিলে শ্বেয়াৰ কৰক। চাই থাকক আমাৰ এই অনুষ্ঠান